চুমি নৱম শ্ৰেণীত পঢ়া ছাত্ৰী। প্ৰতিদিন স্কুলত যোৱাৰ সময়ত এটা ল'ৰাই তাইৰ ফালে চাই থাকে। লক্ষ্য কৰে তাইও। ল'ৰাটোৰ নাম সুমন। সুমন প্ৰায় 1 বছৰ ধৰি ভাল পাই আহিছে চুমিক, কিন্তু এদিনো ক'ব পৰা নাই। কাৰণ চুমি বহুত ধনী পৰিয়ালৰ আৰু সুমন দুখীয়া পৰিয়ালৰ আছিল। এদিন সুমনে সাহস কৰি ক'লে, মই তোমাক ভাল পাওঁ। জানো তুমি যে মোক ভাল পাবলৈ নোৱাৰা, কাৰণ মই দুখীয়া। কথাখিনি কৈ সুমন গুচি গ'ল। এইভাৱে এটা বছৰ পাৰ হ'ল। এতিয়া 10ম শ্ৰেণীত চুমি। তাই লক্ষ্য কৰে আজিও সুমনে তাইৰ কাৰণে ৰাস্তাত অপেক্ষা কৰে। চুমিও লাহে লাহে সুমনৰ প্ৰেমত পৰি যায়। সেয়েহে তাইৰ মনৰ কথা কৈ দিলে সুমনক। দুইজনৰ প্ৰেম এনেদৰেই পাৰ হৈ 2 বছৰ। এই 2 বছৰৰ মাজত দুজন দেখাদেখি হোৱা নাই, কাৰণ চুমিক বাহিৰৰ ভাল কলেজত পঢ়িবলৈ পঠিয়ালে দেউতাকে। কোনো কাৰো হাতত ধৰি ৰাস্তাতো যোৱা নাই। এইচএছ পৰীক্ষাৰ পাছত চুমিৰ বিয়া ঠিক হৈ যায়। কিন্তু চুমি বিয়াত ৰাজি হোৱা নাই, কাৰণ চুমি সুমনৰ এৰি আন কাকো নিজৰ স্বামী হিচাপে গ্ৰহণ কৰিব নোৱাৰে। চুমিয়ে ফোন কৰিলে সুমনক। হেল্ল' সুমন। হা কোৱা। তুমি আজি ৰাতি মোক পলুৱাই নিব পাৰিবা? কিয়? হঠাৎ কি হ'ল? মোৰ বিয়া ঠিক হৈ গৈছে, এই বুলি কৈ চুমি কান্দি দিলে। কান্দি কান্দি সুমনে চুমিক ক'লে, ঠিকেই আছে, তোমাক লৈ যাম। ৰাতি হ'লত চুমিক পলুৱাই নি বিয়াৰ কাম শেষ কৰি দুইজন সুমনৰ ঘৰলৈ আহিল। এইফালে চুমিৰ পৰিয়ালৰ সকলোৱে কথাটো জানি সুমনৰ নামত আৰু তাৰ পৰিয়ালৰ নামত পুলিচ গোচৰ কৰিলে। চুমিৰ মুখৰ কথাৰ কাৰণে কোৰ্টত কোনো অসুবিধা নহ'ল সুমন আৰু তাৰ পৰিয়ালৰ। চুমিৰ দেউতাকে চুমিক উদ্দেশ্যি কৰি ক'লে, আজিৰ পৰা আমাৰ কোনো ছোৱালী নাই। চুমিৰ নামত বেংকত 2 লাখ টকা জমা আছিল, সেইবোৰ দেউতাকৰ নামত কৰি দিলে। সুমনে চুমিক ক'লে যে চুমিৰ দেউতাকৰ টকাৰ প্ৰতি তাৰ কোনো লোভ নাই। ভালেই গৈ আছিল সিহঁতৰ জীৱন সংসাৰ। 7 মাহ। চুমি 3 মাহৰ গৰ্ভৱতী। এদিন হঠাতে তাইৰ দদায়েক আহি ক'লে, সুমন, চুমিৰ মা খুব অসুস্থ, চুমিক এবাৰ চাবলৈ বিচাৰিছে। আমি 2 দিনৰ পাছত আকৌ থৈ যাম। চুমিয়ে ক'লে, মই সুমনক এৰি যাব নোৱাৰিম। সুমনে ক'লে, যোৱা, 2 দিন পিছতেইতো গুচি আহিবা। অনেক বুজাই তাইক দেউতাকৰ ঘৰত যোৱাত ৰাজি কৰিলে সুমনে। চুমি অনেক ক্ষণ ধৰি সুমনক সাৱটি ৰাখিল। সুমনে চুমিৰ কপালত চুমা দিবলৈ পাগলী। তাৰপিছত চুমি দেউতাকৰ ঘৰত আহি যি হ'ল কল্পনা কৰিব পৰা নাযায়। চুমিৰ দেউতাকে চুমিক জোৰ কৰি সুমনৰ পৰা কোৰ্টৰ সহায়ত লিখাই এৰা-এৰি কৰি দিলে। জোৰ কৰি ডাক্তৰৰ ওচৰত নি অজ্ঞান কৰি তাইৰ পেটৰ সন্তান নষ্ট কৰি দিলে। ডক্তৰে তাইৰ মা দেউতাকক ক'লে যে তাইক ৰেষ্টত ৰাখিবলৈ। আজি 2 দিন চুমি কাৰো লগত কথা কোৱা নাই, কেৱল কান্দিয়ে আছে তাই। চুমিৰ দদায়েক দেউতাক ঘৰত নাই। চুমিৰ মাক কাষৰ ঘৰলৈ গৈছে। চুমি ঘৰত নিজৰ ৰুমৰ দৰ্জা বন্ধ কৰি হাত কাটি ৰক্ত হৈ লিখা আছে, এই পৃথিৱীত মোৰ আপোন বুলিব এজন আছে, সেইজন মোৰ সুমন। মা, তুমি এজনী মা হৈ মোৰ স্বামীৰ ঘৰ এৰাই আনিলা। তুমি কিয়? তুমি এজনী মা হৈ মোক মা হোৱাৰ পৰা বঞ্চিত কৰিব পাৰিলা। এইখিনি লিখি চুমি আত্মহত্যা কৰিলে।